মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ৯ নং পাঠ আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ পাঠটোত আমি শিক্ষা লাভৰ প্ৰতি আগ্ৰহী এগৰাকী আইতাৰ কাহিনী পাওঁ। আইতাগৰাকীৰ নাম আছিল কৃষ্টাক্কা। তেনেই কম বয়সতে বিয়া হোৱাৰ কাৰণে আইতাগৰাকীয়ে স্কুললৈ যাব নোৱাৰিলে, অৰ্থাৎ তেওঁ পঢ়া শুনা আৰম্ভই কৰিব নোৱাৰিলে। আইতাগৰাকীৰ এজনী নাতিনী আছিল। কন্নড় ভাষাত প্ৰকাশিত বাতৰি কাকত এখন আইতাই নিয়মীয়াকৈ ঘৰতে লৈছিল আৰু সেই বাতৰি কাকতখনতে প্ৰকাশিত কাশীযাত্ৰী নামৰ উপন্যাসখন আইতাগৰাকীক তেওঁৰ নাতিনীজনীয়ে পঢ়ি শুনাইছিল। উপন্যাসখনৰ বিষয়বস্তু আছিল এগৰাকী বৃদ্ধাৰ জীৱন কাহিনী। আইতাগৰাকীয়ে নিজৰ জীৱনৰ লগত মিল থকা যেন পোৱাৰ কাৰণেই উপন্যাসখন শুনিবলৈ উদগ্ৰীৱ হৈ থাকিছিল। এবাৰ কি হ'ল, নাতিনীজনী বিয়া এখন খাবলৈ গৈছিল আৰু সেই সময়তে আইতাৰ হাতত আহি পৰিল কাকতখন। আইতাগৰাকীয়ে অশেষ চেষ্টা কৰিও কাকতখনত প্ৰকাশিত উপন্যাসখনত কিনো লিখিছে পঢ়িব নোৱাৰিলে আৰু তেতিয়াই তেওঁৰ নিজৰ ওপৰত ধিক্কাৰ জন্মিছিল যে তেওঁ এতিয়ালৈকে আখৰ চিনি নাপায় বা পঢ়া শুনা কৰিব নোৱাৰে আৰু তেতিয়া তেওঁ সেই ৬২ বছৰ বয়সত কন্নড় ভাষা শিকিবলৈ আগ্ৰহী হৈ পৰিছিল আৰু তেওঁ সংকল্প লৈছিল যে তেওঁ যেনেকৈ নহওক কন্নড় ভাষা পঢ়িবলৈ শিকিব আৰু উপন্যাসখন নিজে পঢ়িব। আৰু তেওঁ ৬২ বছৰ বয়সত নিজৰ নাতিনীজনীক শিক্ষয়িত্ৰী হিচাপে লৈ কন্নড় ভাষা শিকিবলৈ দৃঢ় সংকল্প ল'লে আৰু শিকিবলৈ আৰম্ভও কৰি দিলে। আৰু এনেদৰে তিনি কম দিনতে তেওঁ কন্নড় ভাষা পঢ়িব আৰু লিখিব পৰা হৈ উঠিল। আৰু এনেকৈ এদিন তেওঁ কাকতখনত প্ৰকাশিত কাশীযাত্ৰী নামৰ উপন্যাসখন নিজে পঢ়িব পৰা হ'ল। পাঠটোৰ পৰা আমি ইয়াকে বুজোঁ যে আমি যেতিয়াই সুবিধা পাওঁ তেতিয়াই সেই সুবিধা সুযোগৰ অপব্যৱহাৰ নকৰি পঢ়া লিখা কৰিব লাগে আৰু নিজে পঢ়িব লিখিব পৰা হৈ উঠিব লাগে। আৰু যিসকল বয়োজ্যেষ্ঠই তেওঁলোকৰ সময়ত তেওঁলোকৰ ছাত্ৰাৱস্থাত কিবা অসুবিধাৰ কাৰণে পঢ়া শুনা কৰিব নোৱাৰিলে তেওঁলোকক অন্ততঃ আমি আখৰকেইটা চিনাকি কৰি দিব পাৰোঁ, যাতে তেওঁলোকেও দুই এটা শব্দ বা বাক্য পঢ়িব পৰা হৈ উঠে। আহাচোন এতিয়া আমি পাঠটোৰ প্ৰশ্নোত্তৰখিনি চাওঁ। ২ নং প্ৰশ্নৰ ক নম্বৰ, দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে কাক বুজাইছে? উত্তৰ, মই শব্দটোৱে পাঠটোৰ লেখকজনক বুজাইছে। খ, সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল? সেই সময়ত যোগাযোগ ব্যৱস্থা অত্যন্ত বেয়া আছিল। ইমানেই বেয়া আছিল যে তেওঁলোকে ৰাতিপুৱাৰ বাতৰি কাকতখন আবেলিহে পাইছিল। প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল? চহৰৰ পৰা গাঁৱলৈ অহা এখন বাছত কাকতবোৰ আহিছিল। বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি আছিল? কাৰণ বাছখনে বাতৰি কাকত কঢ়িয়াই আনিছিল আৰু কাকতখন পঢ়িবলৈ মানুহবোৰে অধীৰ আগ্ৰহেৰে বাট চাই থাকিছিল। তাৰ পিছৰ প্ৰশ্ন চাওঁ আহা। ৩ নং প্ৰশ্ন, পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম লিখা। কৰ্মবীৰ, আইতাকে কাকতখন কিয় ভাল পাইছিল? কাকতখনত এগৰাকী বৃদ্ধাৰ জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা উপন্যাস প্ৰতি সপ্তাহতে প্ৰকাশ হৈছিল। আইতাকে সেই বৃদ্ধাগৰাকীৰ জীৱনৰ লগত নিজৰ জীৱনৰ সাদৃশ্য বিচাৰি পাইছিল। সেইকাৰণে তেওঁ কাকতখনক ভাল পাইছিল। আইতাকে লোৱা দৃঢ় সংকল্পটো কি? উত্তৰ, আইতাকে আখৰ চিনি নাপাইছিল। খুব কম বয়সতে বিয়া হোৱাৰ কাৰণে বিদ্যালয়লৈ গৈ নাপালে। সাপ্তাহিক কাকতখনত প্ৰকাশিত উপন্যাসখন তেওঁক নাতিনীয়েকেহে পঢ়ি শুনাইছিল।
এদিন নাতিনী নথকাৰ কাৰণে আইতাকে উপন্যাসখন শুনিবলৈ অপেক্ষা কৰি থাকিবলগীয়া হোৱাৰ কাৰণে নিজৰ অক্ষমতাৰ ওপৰত ধিক্কাৰ জন্মিছিল আৰু কন্নড় ভাষাৰ বৰ্ণমালা শিকিবলৈ সংকল্প গ্ৰহণ কৰিছিল। উপন্যাসখন নিজে পঢ়িব পৰা হ'বলৈ আৰু সৰস্বতী পূজাৰ দিনাখনৰ ভিতৰত তেওঁৰ শিকন সমাপ্ত কৰিবলৈ দৃঢ় সংকল্প লৈছিল। 4 নং প্ৰশ্ন, বাওঁফালৰ লগত সোঁফালৰ অৰ্থ মিলোৱা। স্বচ্ছল মানে সুচল অৱস্থা বা ফটফটীয়া। অতিক্ৰম পাৰ হৈ যোৱা কাৰ্য। উদগ্ৰীৱ মানে ব্যগ্ৰ বা উৎকণ্ঠিত বা আগ্ৰহান্বিত। দৃঢ় সংকল্প মানে কঠোৰপণ নিশ্চিত সংকল্প। অক্ষম নোৱাৰা বা অপাৰগ। প্ৰচেষ্টা বিশেষ চেষ্টা বা যত্ন। সিদ্ধান্ত নিৰ্ধাৰণ বা মীমাংসা। 6 নং প্ৰশ্ন, তলৰ বাক্যকেইটা কোনে কেতিয়া আৰু কিয় কৈছিল? ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে সতেক বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। উত্তৰ, যেতিয়া 62 বছৰ বয়সত আইতাকে কন্নড় ভাষা শিকাৰ সিদ্ধান্ত লৈছিল, নাতিনীয়েকে সুধিছিল, আপুনি এই বয়সত পাৰিব জানো? তেতিয়া আইতাকে উক্ত কথাষাৰ নাতিনীয়েকক কৈছিল, যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীক মই কিয়বা সন্মান নকৰিম? উত্তৰ, আইতাকৰ কন্নড় ভাষা শিকাৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত যেতিয়া আইতাকে শিক্ষয়িত্ৰীস্বৰূপ নাতিনীক ভৰি স্পৰ্শ কৰি সন্মান যাচিছিল, তেতিয়া উক্ত কথাষাৰ আইতাকে নাতিনীক উদ্দেশ্য কৰি কৈছিল। এতিয়া 7 নং প্ৰশ্ন, পাঠটোৰ পৰা যুক্তাক্ষৰসমূহ বিচাৰি উলিয়াই ভাঙি দেখুওৱা। আমি প্ৰথম যুক্তাক্ষৰ পাওঁ কন্নড়, ইয়াতে ন+ন যুক্তাক্ষৰ হৈছে। তাৰপিছত কাশী যাত্ৰী শব্দটোত আমি তৈৰত্ৰ পাওঁ। তাৰপিছত কৰ্মবীৰ, কৰ্মবীৰত আমি মৰ ওপৰত ৰেফ পাওঁ। ৰ+ম যোগ কৰিলে আমি মৰ ওপৰত ৰেফ পাম। বৃদ্ধা দৈধ্যান্ধ। প্ৰতিবন্ধকতা, ইয়াত আমি ন+ধ নৈধ্যান্ধ পাওঁ। অতিক্ৰম, ইয়াত আমি কৈৰক্ৰ পাওঁ। তাৰপিছত স্বচ্ছল, স+ব যুক্তাক্ষৰটো পাইছোঁ আৰু সেই একেটা শব্দতে প্ৰথম ছ যোগ দ্বিতীয় ছ যুক্তাক্ষৰটো আমি পাইছোঁ। তাৰপিছত সমস্ত, সত্যাস্ত, সপ্তাহ, প+ত পৰ্যাপ্ত শব্দ যুক্তাক্ষৰটো পাইছোঁ। মুখস্থ বা পৰিস্থিতি, ইয়াত আমি স যোগ দন্ত্য থ পাইছোঁ। যদিও এইটো দেখাত হৰ নিচিনা লাগে, এইটো আচলতে দন্ত্য থ হয়। বাষষ্ঠি, মূৰ্ধন্য স যোগ মূৰ্ধন্য থ। প্ৰতিজ্ঞা, য যোগ ন্য। গ্ৰন্থ, এইটো ন যোগ দন্ত্য থ। এইটো যদিও দেখাত হৰ নিচিনা লাগে যুক্তাক্ষৰটো গঠন হোৱাৰ পিছত, এইটো আচলতে ন যোগ থ হয়। 8 নং প্ৰশ্ন, উপযুক্ত যতিচিহ্ন বঢ়োৱা। উত্তৰটো তোমালোকক মই যতিচিহ্নসমূহ বঢ়ুৱাই দিছোঁ। তোমালোকে পঢ়ি চালে গম পাবা ক'ত ক'ত কি চিন আমি দিছোঁ। তাৰ পাছৰ প্ৰশ্ন 9 নং প্ৰশ্ন, পাঠটোৰ পৰা 5টা বিশেষণ পদ বাছি উলিয়াই লিখা। উত্তৰ, প্ৰবল, জনপ্ৰিয়, স্বাধীন, স্বচ্ছল আৰু কষ্টকৰ। 10 নং প্ৰশ্ন, পাঠটোৰ পৰা যুৰীয়া শব্দবোৰ চিনাক্ত কৰা। উত্তৰ, ককা দেউতা আইতা, কাকত পত্ৰ, কাম কাজ, লুকা চুৰি, ভাইটি ভণ্টি, লেখা পঢ়া, মনে প্ৰাণে, শিক্ষা দীক্ষা, ধন সম্পত্তি, সুতুৰা সুতুৰ, বাধা বিঘিনি, ছাত্ৰ ছাত্ৰী আৰু মৰম চেনেহ।